হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আৰু মোৰো ভালে। মই আছোঁ ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট নকৰিলোঁ, মই পথাৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ। মই ধান কাটিব আহিছোঁ। মই ভাবিলোঁ ধান কাটি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, তাৰ কাৰণে ব্লগটো আৰম্ভ কৰিলোঁ। আৰু মোৰ মাতটো কিয় এনেকুৱা হৈছে জানেনে গাইজ? মোৰ বিৰাট চৰ্দি কাহ হৈছে, গম পাইছেনে? চৰ্দি কাহতে মোৰ মাতটো বেলেগ হৈ গৈছে। আৰু এইফালে দেখিছে ধান কাটি আছে, আমাৰ জেঠা ধানবোৰ বান্ধি আছে। আৰু ইফালে জেঠীহঁতে কাটি আছে। আৰু এইফালে আগত কেইটামান মানুহ আছে কাটি আছে। ময়ো এতিয়া ধান কাটিম। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, তাৰ কাৰণে ভিডিঅ'টো চাই থাকক, নিশ্চয় ভাল পাব। এতিয়া আমাৰ জেঠাই ধানবোৰ উঘাই আছে। ধানবোৰ উঘাব এতিয়া। বিৰাট পথাৰৰ মাজত এনেকৈ ধানবোৰ লৈ যোৱা বহুত কষ্ট হয়। দেখিছে কেনেকৈ ধুনীয়াকৈ বান্ধিছে দুইফালে। আৰু আমাৰ জেঠা আমাৰ জেঠাখন ধানবোৰ উঘাব ঘৰত। ইয়াৰ পৰা সেই তাৰলৈকে লৈ যাব লাগিব। এয়া যাই আছে চাওক, কি ধুনীয়াকৈ। এই ধানবোৰ কাটি জমা কৰি থৈ তাৰপিছত এনেকৈ উঘাৱা বহুত কষ্ট। যোনে খেতি কৰি ভাত খাই সিয়ে গম পায়। মটৰ কটা হ'লে এতিয়া ছোৱালীয়ে ধান কাটি আছে। সি কেনেকে ধান কাটে চাওকচোন, ইমান বল লাগে। এই ধান কাটি আছে এতিয়া। মই যিখিনি নাজানো, মোৰ ছোৱালী কিন্তু বিৰাট জানে। মাছ মাৰিব জানে আৰু ধান কাটিব জানে, চব জানে। ধান ৰুব জানে, বিধান উঠাব জানে, চব জানে। ময়ে নাযাওঁ। তাৰ পাপা আৰু তাই পুৰা মাছ মৰাত পুৰা এক্সপিৰিয়েঞ্চ, পুৰা আছে, পুৰা মাছ মাৰিব পায়। আমাৰ পথাৰখন চাওক, চবৰে ধান খিনি কাটা কমপ্লিট হ'লে আৰু অলপমান বাকী আছে। এইখিনি বাকী আছে। এইখিনি আজিতো নহ'বই, কালি মানত হৈ যাব কমপ্লিট। আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগি থাকে প্লিজ লাইক কমেন্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যোনে ফেচবুকত চাই আছে, ফেচবুক পেজটো বা ফেচবুক প্ৰফাইলটো প্লিজ ফলো কৰি দিব। গাইজ, মই এতিয়া ধান কাটি আছো। আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। মই ইমানো স্পীড নহয় আৰু, জাষ্ট কাটি আছো আৰু ধান। আৰু আমাৰ ইফালে জেঠীহঁতে কাটি আছে। আৰু মোৰ কেমেৰামেন হ'ল মোৰ বেটি। গাইজ, মোৰ এতিয়া ধান কটা হ'ল। আৰু চবে ঘৰত যাবই, বেলাটো নাই আৰু। আৰু আমাৰ টাংকু আহিছে। পুৰা তাৰ আইতাকে কিবা ধান কাটি আছে তো, তাকে চাব আহিছে। আমাৰ টাংকুক অলপমান জোকাই লওঁ পথাৰত। কিয় আহিছা এদিগ? কিয় আহিছা? হাই কৰি দে তো, হাই। টাটা দে, টাটা দে, টাটা দে। টাটা দে। টাটা দিবা ক'লে তাই টাটা দিব জানে। টাটা দে, টাটা। টাটা। তাই টাটা দিব জানে। তাৰ খেলা বস্তুটো পৰি গৈছে, উঠাই দিম। ধান কাটপাটো দেখাই পালে আপোনালোকে, মই কেনেকে ধান কাটো। নাজানো যদিও চেষ্টা কৰি আছো। চব কাম শিকিব লাগে। আৰু আমাৰ কেমেৰামেন মোৰ পিছফালে।